বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম পাজল ঘোঁৰা নিচিনা মুখ কাছৰ নিচিনা বুকু চৰাই নিচিনা পাখি ছখন ঠেং দেখি পিছুৱাই যাওঁ আমি বন্ধুসকল আপুনি ক'ব পাৰিবনে ইয়াত কাৰ কথা কোৱা হৈছে বন্ধুসকল ইয়াত ফৰিংজনীৰ কথা কোৱা হৈছে পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক নিশ্চয় কমেন্ট কৰি জনাই দিব বলক পাছৰ পাজলৈ চাওঁ চৰাই নহয় মই জন্তু নহয় নিখাচৰ বুলি কয় কোৱাচোন বাৰু মই কোন হয় বন্ধুসকল এই হাতৰটো উত্তৰ যদি আপুনি বিচাৰি পাইছে আমাক এতিয়াই কমেন্ট কৰি জনাওক বন্ধুসকল এই হাতৰটো উত্তৰ হৈছে বাদুলি পিছে আপুনি উত্তৰটো বিচাৰি পাইছিল নে নাই আমাক নিশ্চয় কমেন্ট কৰি জনাই দিব বলক পাছৰ পাজলৈ চাওঁ বন্ধুসকল হেইটো কি হয় যিটো আমি কটাৰ পাছত গান গাবলৈ আৰম্ভ কৰি দিওঁ বন্ধুসকল মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধুসকল এই হাতৰটো উত্তৰ হৈছে বাৰ্থডে কেকটো যদি আপোনাৰ উত্তৰ কিবা বেলেগ আছিল আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ চেকুৰি চেকুৰি যায় কলা কলা খায় লৰা বুঢ়া সকলোকে পেটত ভৰাই বন্ধুসকল ক'ব পাৰিবনে ইয়াত কাৰ কথা কোৱা হৈছে বন্ধুসকল এই হাতৰটো উত্তৰ হৈছে ৰেলগাড়ী পিছে আপুনি উত্তৰটো উলিয়াব পাৰিছিল নে নাই আমাক নিশ্চয় কমেন্ট কৰি জনাই দিব বলক পাছৰ পাজলৈ চাওঁ বন্ধুসকল আপুনি ক'ব পাৰিবনে এনেকুৱা কোনটো বস্তু আছে যিটো খোৱাৰ আগতে কেতিয়াও দেখা নাপায় বন্ধুসকল আপুনি যদি উত্তৰটো বিচাৰি পাইছে আমাক এতিয়াই কমেন্ট কৰি জনাওক বন্ধুসকল এই হাতৰটো উত্তৰ হৈছে উজুতি যদি আপুনি কিবা বেলেগ উত্তৰ বিচাৰি পাইছিল আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ বন্ধুসকল এই ছবিখনত মুঠতে 5টা পাৰ্থক্য আছে আপুনি বিচাৰি পাবনি ভালকৈ চাওকচোন বন্ধুসকল ছবিখনত থকা 5টা পাৰ্থক্য হৈছে এইকেইটা পিছে আপুনি বিচাৰি পাইছিল নে নাই আমাক নিশ্চয় কমেন্ট কৰি জনাই দিব বাৰু বলক আমাৰ আজিৰ বিশেষ বুদ্ধিৰ পাজলৈ চাওঁ তাৰ আগতে আপুনি যদি আমাৰ আজিৰ ভিডিঅ'ত এতিয়ালৈকে এটা লাইক কৰা নাই এতিয়া এটা লাইক কৰি দিয়ক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি আমাৰ চেনেলত চাই যাব পাৰে বলক পাজলৈ চাওঁ এনেকুৱা কোনটো কাম আছে যিটো কাম পতিয়েহে কৰে কিন্তু পত্নীয়েহে বেছি মজা পায় বন্ধুসকল মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধুসকল এই হাতৰটো উত্তৰ হৈছে তেওঁ প্ৰশংসা বন্ধুসকল পতিয়ে যেতিয়া পত্নীক কিবা কথাত প্ৰশংসা কৰে তেতিয়া পত্নীয়ে বহুতেই বেছি ভাল পায় পিছে আপুনি কি ভাবে আমাক কমেন্ট কৰি জনাব বাৰু বলক আমাৰ আজি আপোনালোকলৈ থকা বিশেষ পাজলৈ চাওঁ বন্ধুসকল তলৰ এই দুটা ইনষ্টাগ্ৰামৰ লগোৰ ভিতৰত ইয়াৰে কোনটো ইনষ্টাগ্ৰামৰ আচল লগো বাৰু আপুনি যদি আচল লগোটো বিচাৰি পাইছে আমাক কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিয়ে আমাৰ অহা ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে বন্ধুসকল এতিয়া সময় হ'ল আমাৰ যোৱাবাৰৰ পাজলৈ চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে তলৰ এই ছবিখনত কাষতে থকা কোনটো ইংৰাজী শব্দ লুকাই আছে আৰু ইয়াতে কাষতে থকা ইংৰাজী সেভ ৱৰ্ডটো লুকাই আছে আৰু এই পাজলটো শুদ্ধ উত্তৰ আমাক বহুতো বন্ধু বান্ধৱীয়ে কমেন্ট কৰি জনাইছিল তাৰে ভিতৰত শুদ্ধ উত্তৰ দিয়া প্ৰথম 10জন আৰু ৰেন্ডমলি বাছি উলিওৱা প্ৰথম 5জনৰ নাম ক্ৰমে ৰাজেশ বৰী ৰঞ্জন মুৰা পল্লৱ বৰা সুমি শইকীয়া প্ৰিয়ম বৰ্মন গেমিং বয় ধেমাজি চাউ শান্ত নীলাক্ষী শইকীয়া ক্ৰিকেট লভাৰ প্ৰাঞ্জল সোণোৱাল অভিজিত মিলি পাপৰি দেৱী গৌৰী গোৱালা আজাদ বাবু আৰু সীমা বনিয়া শুদ্ধ উত্তৰ দিয়া আপোনালোকৰ লগতে ভিডিঅ'টোত কমেন্ট কৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো বাৰু বন্ধুসকল আজিলৈ এৰিছো লগ পাম এটা অন্য ভিডিঅ'ত ধন্যবাদ